नमस्कार सर आमी चाचा बड़ा काम के मजा केमन আছে আপোনালোকৰ মাজত আমকা ডাঙৰে মানে মই সব ব্লগ ভিডিওটো বিনা কিছু বক বক নকৰাকৈ ভিডিওটো স্টার্ট কৰো বিনা চাবি ভৰি সোমাব জেগা নাই ইমানেই ভিৰ মানে কি কম ক'ত গ'ল সগাইছে এটো যদি কিবা হয় কমেন্টত ক'বচোন কি জানিব বিচাৰিছে কিবা এটা কওকচোন বাইদেউসকল আমি এতিয়া নাৰায়ণপুৰ আহিছোঁ হ'ব হ'ব আপুনি কওক আপোনাৰ খেল হৈ গ'ল আমি নাৰায়ণপুৰলৈ আহিছোঁ এতিয়া মৌচুমী ঘৰলৈ তাত গৈ পিনি ভাত মই এতিয়া আজি ফুৰিবলৈ আহিছোঁ লখিমপুৰলৈ আৰু কি ক'ম আৰু আমি কিবা কিবি এতিয়া যাম আৰু বাকী ভালে আছোঁ অকণমান ফুৰিবলৈ আহিছোঁ চাওঁ দেশখন কেনেকুৱা চলি আছে আমাৰ ডাঙবলাকেইটা ক'ত গ'ল এতিয়া হেৰি কিবা এটা কৈ দিয়ক ফুৰিব আহিছোঁ ফুৰিবলৈ আহিছোঁ অঁ হৈ গ'ল আৰু কিবা নাতি ঘৰলৈ আহিছোঁ এই আমাৰ মৌচুমী নাতি ঘৰলৈ আহিছোঁ ফুৰিবলৈ জেগাটোৰ নাম কৈ দিয়ক জেগাটোৰ নাম নাৰায়ণপুৰ ক'ৰ পৰা আহিছে চিচিঙাৰ পৰা এই চিলাপথাৰ তই কিবা কবি চ' গাইজ আজি আমি এনেকুৱা এটা জেগাত আহিছোঁ মানে এনেকুৱা মজা লোকেশ্যন মানে কি ক'ম আৰু নাৰায়ণপুৰত আহিছোঁ মানে জেগাটো এনেকুৱা মজা ন মানে কি ক'ম আৰু বহুত ধুনীয়া জেগা হয় মই ভাবিছোঁ ক'ৰ গাঁৱত মই আহিছোঁ লেকিন যেতিয়া আহি পালোঁ মানে জেগাটো চাই মোক মানে পাহৰি গৈছোঁ আমাৰ তাতো চাগে এনেকুৱা জেগা নাই জেগাটো মানে ভাল লাগিছে এইটো ভিডিঅ' কৰিলে মানে একে মেমৰি আকৌ এনে কেতিয়াবা মনত পৰিলে চাবলৈ ভাল আছে অঁ কিবা এটা ক হাই হেল্ল' লখিমপুৰ ডিষ্ট্ৰিক্ট নামি আছোঁ নাৰায়ণপুৰ बोलो जुबा केसरी बहुत ताकत है गुड मॉर्निंग गाइस মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ অকণমান কিবা এটা ক চাইছে যদি কয়ে দে ক্লাছ কৰিছে নেকি ই লেকিন বহুত জেগাত দিয়ে কিবা এটা কওঁ বুলি কৈ ডাইৰেক্ট কিবা এটা বোলে এটা কথা কৈ যদি কয় এটা কথা কি মানুহ মোৰ খাতৰা দেখোন তই উৎপলৰ দেখোন ডাঙৰ ফ্ৰেণ্ড হয় হা উৎপল চুতীয়া সেই পোৱালিটোক লগ কৰিব লাগিব আকৌ পোৱালিটো আহিছে গুড মৰ্ণিং ব্লগাৰবিলাকে এনেকৈ কেমেৰা ধৰে এনেকুৱাকৈ বেক কেমেৰা কৰিব আৰু মানুহক দেখাব হ'লে হাই হেল্ল' নমস্কাৰ গাইজ আকৌ এনেকৈ কৰিব নাৰায়ণপুৰৰ পৰা যদি কোনোবা চাই আছে চ' প্লিজ কমেণ্ট কৰিব ৰিপ্লাই দিম বুলি ভাবিছে নেকি ৰিপ্লাই দিম নে এনে গৈছে বেয়া নাপাওঁ বেয়াটো টাকলি বুলিয়ে পায় আৰু পায়ো ঘূৰাই দিয়ে ইমান লেভেল মোৰ ভিডিঅ' বনোৱা মকচদ এটাই মই নাৰায়ণপুৰ গৈ আছোঁ ডেটছ ইট চ' গাইজ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কাক বোলা হয় ৰাইট চাইডে ৰেড কালাৰৰ বেল আইকন আছে ক্লিক কৰি অল কৰি দিয়ক একদম ফ্ৰী পইচা নালাগে তাকে ছাবস্ক্ৰাইব বুলি কোৱা হয় থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই